স্বাগতম জনাইছোঁ ৰিংকিমনিজ ভ্লগৰ অন্য এটি ভিডিঅ'লৈ। এতিয়া বাজিছে 11টা আৰু আমি খাই লৈ আজৰি। কৃষ্ণাংকো খুৱাই ল'লোঁ, খুৱাই কাপোৰখিনি সলাই দিলোঁ। যিহেতু আজি অলপ ঠাণ্ডা বতৰটো, সেইকাৰণে এটা হাতদি ফ্ৰকে পিন্ধাই দিছোঁ। কেমেৰাটো উলিয়াই ল'লে তাই কথা ক'বলৈ আৰম্ভ কৰি দিয়ে, কিবা কিবি কৰি আছে। তো আজিনো দিনটোত কি কি কৰোঁ আপোনালোককো দেখাবলৈ চেষ্টা কৰিম, চাই থাকক ভিডিঅ'টো। এয়া ফ্লিপকাৰ্টত সৰু এটা পাৰ্চেল অৰ্ডাৰ দিছিলোঁ। এটা বৰলিন, এটা এল'ভেৰা জেল, এটা ফেচ ৱাছ আৰু হাজবেণ্ডৰ কাৰণে এটা জিংকুদ্ৰাম মলম আৰু এটা সৰু ভিক্স। এয়া আমাৰ পুকু ৱালকাৰখনতে বহাই থৈ দিছোঁ। বাটেদি এটা মাছ বেপাৰী গ'ল, অকণমান মাছ ৰাখিলোঁ। মই এতিয়া মাছখিনি ধুই ভাজি ল'ম। তাইক ইয়াতে বহাই থৈ দিছোঁ, যিহেতু দেউতাকো নাই, অকলে অকলে খেলি থাকিব। টোপনিৰ পৰা উঠিছে অলপ আগতে, সেইকাৰণে দেখিছেনে হাঁহি চাহি নাই মুখত। হাই কৈ দিয়া, হাই। বাহিৰত পূৰা বতাহ দি আছে, বতৰটো একদম ঠাণ্ডা, তাৰ মাজে মাজে বতাহো দি আছে। ঠাণ্ডা পৰিলে যেন লাগিছে। অলপমান হাঁহি ওলাইছে মুখৰ পৰা। গৰুকেইজনীক দেখি পূৰা হাঁহি ওলাই গৈছে। আমাৰ কলিজাই কান্দিছে। ঠিক হৈ গ'ল গৰুকেইজনীক দেখি। এইফালে কেৰাহীখন গৰম হ'ব দি গেছত, আনফালে মাছখিনি নিমখ হালধি সানি লওঁ। এতিয়া কেৰাহীখন গৰম হৈ গ'ল। মই তেল দি ল'লোঁ মাছ ভাজিবৰ কাৰণে। তেলত অলপ হালধি দি ল'লোঁ। হালধি দিলে বোলে ফুটি নাহে বেছিকৈ, সেইকাৰণে পিছতকৈ মাছ বহাই দিম। আজি বনাম আফুগুটিৰ লগত মাছ। ইয়াত এতিয়া জলকীয়া, আদা, নহৰুখিনি দি থৈ দিছোঁ। গুটিখিনি অকণমান তিয়াই থৈ দিছোঁ। আপোনালোককো দেখাম মইনো আফুগুটিৰ লগত কেনেকৈ মাছ বনালোঁ। এয়া মাছখিনি এবাৰ লুটিয়াই দিলোঁ। এতিয়া এইখিনি নমাই ল'ম, লৈ বাকীখিনি মাছটো একেদৰে ভাজি ল'ম। এইফালে গুটিখিনিৰ লগত একেলগে পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া দি সেইখিনি এতিয়া পিচি ল'ম। এইফালে আমাৰ কৃষ্ণাংগীয়ে খেলাত বিজি। নাখায় চইনা, নাখায়। কিবা কৈ আছে এইটো মুখত লৈ, চাউণ্ডটো যে বেলেগ হয়। এতিয়া মাছ ভাজি হৈ গ'ল, সেইখিনি তেলতে লং, ইলাচি দি লৈছোঁ। তেজপাতো দি ল'লোঁ। অলপ ভাজ খাবলৈ দিম, তাৰপিছত যিখিনি পেষ্ট ৰেডি কৰি থৈ দিছিলোঁ সেইখিনি দি দিম। এতিয়া এই পেষ্টখিনি অলপ সময় ভাজি ল'ম। গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। ইয়াত একেলগে হালধি নিমখখিনি দি লওঁ। এয়া হালধি দিলোঁ, নিমখ সোৱাদ অনুসৰি, পিছত লাগিলে বাৰু অলপ দি দিম। অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি, এতিয়া এইখিনি তেল বিৰিঙি অহালৈকে ভাজি ল'ম। গেছটো ল' ফ্লেমত কৰি দিম। এইখিনি ভাজি হৈ গ'ল, তেল বিৰিঙি আহিল। মোৰ ওচৰত আজি বিলাহী নাই, যদি বিলাহী থাকিল হয় তেতিয়াহ'লে বিলাহীও দি দিলোঁ হয়। এতিয়া কাৰেণ্টটো গুচি গ'ল, অলপ এন্ধাৰ হৈছে। ইয়াতে এতিয়া পানী দি দিম।
আৰু অকণ পানী দি দিছোঁ, উতলিব লাগিব। এতিয়া এইখিনি উতলিবলৈ দিম, তাৰপিছত তাত মাছখিনি দি দিম। ইফালে জোলখন উতলি আছে, এতিয়া মই ইয়াতে মাছ দি দিম। এয়া মাছ দি দিলোঁ। মাছ দুপিছে দিছোঁ, যিহেতু আমি দুজনে মানুহ, সেইকাৰণে দুপিছে দিছোঁ। এতিয়া আকৌ অলপ সময় উতলিবলৈ দিম। আনফালে কৃষ্ণাংগীক দিম কণী আৰু আলু অলপমান। কণী মানে কণীৰ কুহুমখিনি আৰু আলু অকণমান পিটিকি লৈছোঁ। ইয়াতে অলপ পানী দি দিম, দুটাইকেইখিনি খুৱাই দিম। এইয়া মোৰ আঞ্জাখন ৰেডি হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিছোঁ আৰু আঞ্জাখিনি এটা বাতিলৈ নমাই ল'ম। এইয়া মোৰ আঞ্জা ৰেডি। লগ পাই আছোঁ আপোনালোকক অলপ দেৰিকৈ। এতিয়া ভাত পানী খাই আজৰি। কৃষ্ণাংগী আৰু মই অকণমান বাহিৰত ওলাই আহিছোঁ ন। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মোৰ চেনেলটো নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা ভুল হৈছে তেতিয়াহ'লে কমেণ্টত নিশ্চয় লিখিব। আজিলৈ ইমানেই। কৃষ্ণাংগীয়ে পাৰ দুজনীক মাতি আছে, মই আপোনালোকক দেখাই দিছোঁ ৰ'ব পাৰ দুজনী।